গুড ইভিনিং। এতিয়া আপোনাৰ মই কেভি পালোঁ, পুৰণা কেভিখন এখন পাছফালে আছে। তো ইয়াৰ পৰা আগত গৈ আছোঁ, আগত গৈ বাইপাছত উঠি লওঁ। এতিয়া আপোনাৰ 4টা বাজি গ'ল, 6টা বজাৰ পৰা সন্ধিয়া আহিম কাৰ্ফিউ। তো এতিয়া আপোনাৰ বাইপাছত উঠিলোঁ, বাইপাছৰ পৰা আগত গৈ ফিল্ড এখনত গৈ আছোঁ। আপোনাৰ অলপ বাইকখন গুড ইভিনিং ইণ্টাৰনেট, ৱেলকাম বেক টু মাই চেনেল আছামিজ গপচপ। আজি মাস্ক পিন্ধিছোঁ। মাস্ক মানে আপোনাৰ পিন্ধিব লাগে, কৰোণা বাঢ়ি গৈছে কাৰণে পিন্ধিবলৈ লাগে আৰু মাস্ক, হেলমেট। তো আপোনাৰ আজি ৰিভিউ কৰিব আহিছোঁ আপোনাৰ এখন Yamaha ZR125। এইখন হ'ল আপোনাৰ দেখিবলৈ বৰ ধুনীয়া সুন্দৰ মডেল, পূৰা ধুনীয়াকৈ বনাইছে। মানে আগফালৰ লাইট চাইট, পিছফালৰ লাইট, লুকছটো মজা দিছে। আপোনাৰ আগপিনৰ পৰা বেছি ভাল। এইটো আপোনাৰ ৱাই চিম্বলত LED লাইট এটাই আছে আৰু ইণ্ডিকেটৰকেইটা। এখন আপোনাৰ ZR Yamaha নতুন বাইক উলিয়াইছে। নতুন মানে আগৰখন আছিলে, আগৰখন ডিছকণ্টিনিউ কৰি এখন নতুনকৈ বনাইছে। তো এইটো আপোনাৰ প্লাষ্টিকৰ হয়, এইটো এটা প্লাষ্টিকৰ দিছে আৰু মাডগাৰ্ডখন মেটেল। আৰু ব্ৰেকিং আপোনাৰ UBS আছে, UBS আপোনাৰ ডিছৰ UBS আছে। তাৰপিছত আপোনাৰ এইটো আপোনাৰ LED লাইট অকল এটাই, এইটো লেম্প। তাৰপিছত ইণ্ডিকেটৰটো অলপ ইম্প্ৰুভ কৰিব পাৰিলে হয়। ইণ্ডিকেটৰ কিন্তু আপোনাৰ পৰিলে মানে ভঙা চান্স থাকে। তাৰপিছত লুক ৱাইজ মজা। তাৰপিছত চিট হাইট ধুনীয়াই জোখৰ। আপোনাৰ মই কিমান 5.5 জোখৰে আছে চিট হাইট। ব্ৰেক চেক মজা। এইটো আমাৰ লাইট দিছে আপোনাৰ হেল'জেনৰ, আপোনাৰ লাইট দিছে হেল'জেন। তাৰপিছত আপোনাৰ লেডিজৰ কাৰণে আপোনাৰ লেডিজ হেৰিও দিয়া আছে এখনত, কিছুমানৰ নাথাকে, কিন্তু লগাই ল'ব পাৰি। প্ৰথমত দিয়া নাছিলে আৰু বেকলাইটটো মজা। এইফালে আপোনাৰ বস্তুটো বান্ধি দিব পাৰে, বান্ধি দিয়া ছিষ্টেমো আছে। লাইট ৱেইট আপোনাৰ ইমান হেভি নহয়। এইখন আপোনাৰ Yamaha, লখিমপুৰ Yamaha পালা। লগতে আপোনাৰ হেলমেটটো ফ্ৰী দিছে বাৰু। সেইটো হেলমেট ইমান হেৰি নহয়, এনেই শ্ব' কাৰণে, চালানৰ পৰা বাচিব পাৰে আৰু। ইগনিনেশ্যন, সেইটো চিটটো খোলা, চিটৰ কেপাচিটিটো চাই লওঁ। ইয়াত মজা আছে, 10 টকা 5 টকা এটা এগাল পৰি আছে। আৰু এইটো ইমান ডাঙৰ নহয় বাৰু, মানে ফুল ফেজ হেলমেটটো ভৰাব নোৱাৰিব, হাফ ফেজ ভৰাব পাৰি। ফুল ফেজ ভৰালে এইটো হেৰি নাখাব, এনেকৈ অলপ সৰু আছে। তাৰপিছত আপোনাৰ আৰু এটা কাম কৰিব পাৰিলে, তেলৰ টেংকিটো ইয়াতে দিয়া আছে। এটা কাম কৰিব পাৰিলে পাছফালে দিয়া হ'লে ভাল আছিলে, তেতিয়া অলপ ইমান এটা সুবিধা হ'লহেঁতেন। মানে চিটটো নুখুলিলেও হয়। এইটো আপোনাৰ ইগনিশ্যন ছুইচটো অন কৰি মেলি ইয়াত দেখায় আপোনাৰ স্পীডোমিটাৰত, এনেকৈ দেখাই দিয়ে। আৰু এটা এইটো মানে মানে এইটো অন কৰি থ'লে মানে আপোনাৰ যদি 3 মিনিট যিমান ট্ৰেফিক জামত ফচি গ'ল, ষ্টাৰ্টটো অন হৈ আছে, অট'মেটিক অফ হৈ যাব। আৰু 3 মিনিটৰ পিছত অকল এক্সেলটো দিলেই, মানে এক্সেলটো এনেকৈ দিলেই আপোনাৰ ডাইৰেক্ট ষ্টাৰ্ট হৈ যাব। এই ছুইচটো ভাল দিছে। ইগনিশ্যন এইটো। আৰু এটা মাইনাছ পইণ্ট আছে আপোনাৰ, এইটো কি কয়, পাছ দিয়া ছুইচটো নাই, এইটো ইয়াতে আছে, এটাই দিছে মানে পাছ দিয়া ছুইচ। এইটো ইণ্ডিকেটৰ, এইটো হৰ্ণ। বাকী উইণ্ডশ্বিল্ডখন দেখি ধুনীয়া লাগিছে, মজা মিলি গৈছে বাইকৰ লগত। আপোনাৰ এতিয়া ষ্টাৰ্টৰ চাউণ্ডটো শুনি চাওক। আৰু এটা কথা আছে, এখন যোনটো নতুন নিয়ম, মানে আপোনাৰ ষ্টেণ্ড দিয়া থাকিলে, ছাইড ষ্টেণ্ড দিয়া থাকিলে মানে ষ্টাৰ্ট নহয়। মইতো ষ্টাৰ্ট কৰিব চালোঁ, তাৰপৰা লগৰটোৱে ক'লে মানে ছাইড ষ্টেণ্ডত মানে ষ্টাৰ্ট নহয়। এতিয়া আপোনাৰ ইয়াৰ চাউণ্ডটো শুনি চাওক। চাউণ্ডটো মজা। তো আপোনাৰ চাউণ্ডটো মজা, ছফ্ট হয়, ভাল। ৰিফাইন Yamaha বাইকলৈ এনেও ৰিফাইনেই আহে বাৰু, ৰিফাইন টেকন'লজি। আৰু দামটো কিমান হয়? দাম অন ৰোড প্ৰাইচ 85 মান পৰিছিলে। অন ৰোড মানে আপোনাৰ 85,000 পৰি যায়। এইটো এবাৰ চলাই মেলি আহোঁ, গৈ যাওঁ। চলাবলৈ আৰাম আছে, 125 নালাগে, 125 বেছি যেন লাগে।
গম পায় আজিকালি হেডলাইটটো এনি টাইম জ্বলিয়ে থাকে বাৰু বাইকৰ। এচিটো মজা আৰামত আছে আৰু ষ্টেণ্ড নমাই দিয়াৰ লগে লগে মানে ইঞ্জিন অফ হৈ যায়, সেইটো এটা ভাল। ইমানটোৱে। আপোনাৰ চিট হাইটটো অলপ শ্ল'পি আপ ফ্ৰণ্ট চাইডতো, বেক চাইডতো অলপ ওখ আৰু ৰেচিং লুক এটা দিব গৈছিলে। আপোনাৰ আগফালে হেণ্ডেলটো অলপ ডাউন দিয়ালে ভাল আছিলে আৰু, কিন্তু শ্ল'পি হয় মানুহটো ওপৰ আগৰ পৰা তললৈ মানে চলালে শ্ল'পি চলি আগলৈ আহি থাকে। আপোনাৰ বেক লাইটটো মজা দিছে, পোহৰ ৰাতি মজা দিয়ে আৰু লুকছটো এনেকুৱা ৰাতি পিছৰ পৰা এনেকুৱা মজা ধুনীয়া আছে বাইকখন। বাইকখনৰ আপোনাৰ শ্বৰ্ট এটা চাই লওক, মজা আছে, ধুনীয়া আছে। অ'কে ফ্ৰেণ্ডছ, আপোনাৰ ৰিভিউটো কৰিলোঁ বাৰু অলপ চলপ, যিমানটো জানো সিমানটোৱে কৰিলোঁ। তাৰপিছত কিবা কিবি ভুল চুল হ'ব পাৰে কমেণ্টত জনাই দিব। এনেই যিমানটো অলপ চলপ জানো আৰু সেইটোকে জনাই দিলোঁ। বাইকখনৰ বিষয়ে এনেই অলপ চলপ গম পাইছিলোঁ। তো সিমানটোৱে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। টিল দেন টাটা, বাই বাই। বাই বাই।